নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, ডক্টৰ পাছ কৰিছে, ডেণ্টেল ডক্টৰ পাছ কৰিছে, তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে। আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ, বেংকৰ লগত কোনো সম্পৰ্ক নাই, চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, উদ্যোগীকৰণো আৰম্ভ হৈছে অসমত, আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে, তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে।